গুৱাহাটী বিশ্ববিদ্যালয়ত নতুনকৈ যিখন নটিফিকেশ্যন দিলে য'ত তেওঁলোকে কৈছিলে যে তেওঁলোকৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছিল তেওঁলোকে এটা অল্টাৰনেটিভ মোড অফ এক্সামিনেশ্যনৰ কথা চিন্তা চৰ্চা কৰি আছে। তাৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ য'ত কৈছিলোঁ যে যিসমূহ পৰীক্ষা আছে পৰীক্ষাসমূহ হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ে ব্লেণ্ডেড মোডত অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে। গতিকে তাৰপিছত আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যন মানে কি হয় তাৰ বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰিব লাগে। গতিকে আজি এই ভিডিঅ'টোত আমি অকল ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যনৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ, ইবেটচালা ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিঅ'লৈকে মই জয়দীপ কলিতা সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকেও জানে যে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'বিলাক লৈ থাকোঁ। গতিকে এতিয়া আহকচোন আজিৰ আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যনৰ বিষয়ে ক'ব যোৱাৰ আগত পৰীক্ষা কি পদ্ধতিত অনুষ্ঠিত কৰিব পাৰি তাৰ বিষয়ে অলপমান আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। পৰীক্ষা সাধাৰণতে দুইটা মাধ্যমত অনুষ্ঠিত কৰিব পাৰি। এটা হৈছে অফলাইন মোড আৰু এটা হৈছে অনলাইন মোড। অফলাইন মোডটোক আমি যাক কওঁ পেন পেপাৰ মোড অফ এক্সামিনেশ্যন, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা নিৰ্দিষ্ট পৰীক্ষাগৃহলৈকে যায়। পৰীক্ষাগৃহত গৈ তেওঁলোকে তেওঁলোকৰ যিসমূহ পৰীক্ষা থাকে সেই পৰীক্ষাসমূহ তাত দিয়ে। অৰ্থাৎ আপোনালোকক এটা নিৰ্দিষ্ট চিলেবাছ দিয়া হয়, সেই চিলেবাছসমূহৰ ওপৰত আপোনালোকে অধ্যয়ন কৰে। যদি কলেজত পঢ়ি আছে তাৰ ওপৰত আপোনালোকক পাঠদান দিয়া হয়, বা স্কুলত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকক পাঠদান দিয়া হয়। যদিহে কম্পিটিটিভ এক্সামত অৱতীৰ্ণ হ'ব তেতিয়াহ'লে আপোনালোকৰ যিটো কোৰ্চ থাকে কোৰ্চটো আপোনালোকে নিজে কমপ্লিট কৰে। তাৰপিছত এটা নিৰ্দিষ্ট পৰীক্ষাগৃহলৈকে অৰ্থাৎ পৰীক্ষা চেণ্টাৰলৈকে, এক্সাম চেণ্টাৰলৈকে আপোনালোকে যাই কিনে আপোনালোকৰ যি চিলেবাছ আছে চিলেবাছৰ ওপৰত কুৱেশ্যন আহে, সেই কুৱেশ্যনসমূহ আপোনালোকে এনচাৰ কৰে। তাক কোৱা হৈছে অফলাইন মোড অফ এক্সামিনেশ্যন বা পেন পেপাৰ মোড অফ এক্সামিনেশ্যন। ইয়াৰ বিপৰীতে অনলাইন মাধ্যমত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰি। অনলাইন মাধ্যমত পৰীক্ষাত বিভিন্ন পদ্ধতিত অনুষ্ঠিত কৰিব পাৰি। গোটেইটো আপোনালোকে অনলাইন মোড কৰি দিব পাৰি। কেতিয়াবা আকৌ কিছু অনলাইন কিছু অফলাইন তেনেকৈ কৰি দিব পাৰি। অৰ্থাৎ অনলাইনতে হ'ব পৰীক্ষাটো, কিন্তু আপোনালোকে কি কৰিব লাগে, কেতিয়াবা অনলাইনতে এখন কুৱেশ্যন পেপাৰ এনচাৰ থাকিব, তাত অপশ্যন থাকিব, তাত আপোনালোকে অপশ্যনবিলাক ছিলেক্ট কৰিলে লাষ্টত যোনখন কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰখন ছাবমিট কৰি দিলে। যোনবিলাক আপোনালোকৰ নেটৰ এক্সাম আছে নেটৰ এক্সামবিলাক আপোনালোকক এনেকৈয়ে অনুষ্ঠিত কৰা হয়। আকৌ অনলাইন মাধ্যমৰ যি পৰীক্ষা আছে পৰীক্ষাসমূহ বিকল্প পদ্ধতিটো অনুষ্ঠিত কৰিব পাৰি, যাৰ বিষয়ে গুৱাহাটী ইউনিভাৰ্চিটিয়ে খুব কম সময়ৰ ভিতৰত হয়তো আপোনালোকক নটিফিকেশ্যন দিব যদি সেই ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যন হয়। কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিয়ে যোৱাবাৰ যি অনলাইন মোড অফ এক্সামিনেশ্যন পাতিছিল বা ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যন পাতিছিল, তাত যি আপোনালোকৰ অনলাইন পৰীক্ষা আছিলে, অনলাইন পৰীক্ষাৰ পদ্ধতি পৃথক আছিলে। গতিকে তাৰ বিষয়ে যদি আপোনালোকে ভিডিঅ' বিচাৰে যে অনলাইন মোডত কেনেকৈ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে, যে অৰ্থাৎ অনলাইন মোড অফ এক্সামিনেশ্যনত কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে, আপোনালোকে যদি ভিডিঅ' বিচাৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইবাৰ আমি আহিব বিচাৰিছোঁ ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যনৰ ওপৰত। এতিয়া চাওক, ব্লেণ্ডেড মানে কি? ব্লেণ্ডেড মানে হৈছে হাইব্ৰিড বা মিক্স। অৰ্থাৎ যদিহে এটা পৰীক্ষা এনেকৈভাৱে অনুষ্ঠিত কৰা হয় য'ত অনলাইনো থাকিব অফলাইনো থাকিব, দুটা লগ লাগি দিলে বা দুটা লগ লগাই দিলে, তাক কোৱা হৈছে ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যন। অৰ্থাৎ ইয়াত ছাত্ৰ বা ছাত্ৰীগৰাকীক এইটো চিলেক্ট কৰিবৰ বাবে সুবিধা কৰি দিয়া হ'ব যে তেওঁলোকে অনলাইন পৰীক্ষা দিব নে অফলাইন পৰীক্ষা দিব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে কনফাৰ্ম কৰা নাই। মই কৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যনৰ কথা চিন্তা চৰ্চা কৰিব পাৰে বুলিহে কৈছোঁ, কাৰণ তেওঁলোকে কৈছিলে যে তেওঁলোকে অল্টাৰনেটিভ মোড অফ এক্সামিনেশ্যনৰ কথা চিন্তা চৰ্চা কৰি আছে। গতিকে কনফাৰ্ম নহয় যে ব্লেণ্ডেড মোডতে হ'ব, ডাইৰেক্ট অফলাইনতো হ'ব পাৰে অনলাইনতো হ'ব পাৰে। কিন্তু যিহেতুকে বিকল্প পদ্ধতিৰ কথা চিন্তা চৰ্চা কৰি থকা বুলি কৈছে, সেয়েহে আমি অনুমান কৰিব পাৰোঁ যে যি পৰীক্ষা আছে পৰীক্ষাসমূহ হয়তো ব্লেণ্ডেড মোড অফ এক্সামিনেশ্যনৰ ওপৰতে হ'ব পাৰে। গতিকে ব্লেণ্ডেড মোড মানে বেলেগ একোৱেই নহয়, সকলোবিলাককে এইটো অপশ্যন দিয়া হ'ব যে অনলাইন মোডত নে অফলাইন মোডত পৰীক্ষা দিব। আৰু এই কথাটো হ'ব পাৰে যে যিসকল ছাত্ৰ ছাত্ৰীৰ ডাটাবেছত নাই, গুৱাহাটী ইউনিভাৰ্চিটি বা অন্য যি ইউনিভাৰ্চিটি আছে, ইউনিভাৰ্চিটিৰ যদি ডাটাবেছত তেওঁলোকৰ ডাটাসমূহ নাই তেতিয়াহ'লে তেওঁলোকক হয়তো ডাইৰেক্ট অফলাইন মোড অফ এক্সামিনেশ্যনে দিব পাৰে, অৰ্থাৎ পেন পেপাৰ মোডে দিব পাৰে। নটিফিকেশ্যন আহিলে আমি ইয়াৰ ওপৰত নিশ্চয় চিন্তা চৰ্চা কৰিম। বিকল্প কিবা পদ্ধতি ওলাব পাৰে নেকি তাৰ বিষয়েও আমি আলোচনা কৰিম। গতিকে এই ভিডিঅ'টোত ইমানেই আছিল। যদিহে ভাবে আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰিব, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যদিহে ইয়াৰ পিছতো আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে কমেণ্ট কৰিবও পাৰে, নহ'লে ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। আপোনালোকে যদি ইচ্ছা কৰে তাত গৈ কিনেও এড হৈ আপোনালোকৰ প্ৰশ্নসমূহ সুধিব পাৰে। যদিহে ভাবে কিবা নক'ব লগা কথা ক'লোঁ বা ভুল ইনফৰমেশ্যন দিলোঁ তেতিয়াহ'লে অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জয়দীপ কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।